নমস্কাৰ সকলোকে। আজি আচলতে এটা বেলেগ পৰিৱেশত আছোঁ। আমাৰ ঘৰৰ কিছু ওচৰতে 759 নং শালমৰা প্ৰাথমিক বিদ্যালয়, য'ত মোৰ ভণ্টিও পঢ়ি আছে। এইয়া টিকলি, তাইক দেখিছিলে নহয় দুৰ্গা পূজাৰ ভিডিঅ'ত। আচলতে এইখন তাইৰ পঢ়া স্কুল, আৰু আজি তাইৰ স্কুলত নৱাগত আদৰণি লগতে বঁটা বিতৰণি সভা আছিলে। তো তাই মানে 4-5টামান কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে। তো তাইৰ কাৰ্যসূচী চাব লাগে, আৰু এইফালে ভাবিলোঁ অলপ টাইমো স্পেণ্ড কৰোঁ ল'ৰা ছোৱালীখিনিৰ লগত বুলি ভাবি ওলাই আহিলোঁ। আৰু ইয়াতে চব ষ্টুডেণ্টখিনি ৰেডি হৈ আছে আচলতে কোনে কিহত পাৰ্টিচিপেট কৰিছে এইবোৰ দেখুৱাবলৈ। আৰু এইটোক দেউতাকে ধুতি পিন্ধাই পাত্তা পোৱা নাই মানে। কি কৰিবা? হুঁচৰি নাচিবা তুমি? হুঁচৰি এইটো থাকলি বেয়া হয়। এই যে হোৱাইট শ্বাৰ্ট পিন্ধি মাইকত কথা কৈ আছে, তেওঁ আচলতে মুকলি সভা উদ্বোধন কৰি আছিলে। আৰু তেওঁ হৈছে স্কুলৰ হেড ছাৰ। লগতে মই তেওঁৰ পৰা সংগীতৰো বহুত কিবাকিবি নিজেও শিকিছোঁ। হাৰমনিয়াম লগতে কীবৰ্ডো শিকাইছিলে তেওঁ মোক কিছুদিন। লগতে সংগীতৰ আৰু বহুত কিবাকিবি শিকিছোঁ, কিন্তু মেইনকৈ তেওঁৰ মিছেছবোৰ মেইন শিক্ষাগুৰু বাইদেৱে মোক শিকাইছিলে। নগদ ধনেৰে পুৰস্কৃত কৰা হ'ব। এই সুযোগতে দাতাসকলক ধন্যবাদ জ্ঞাপন কৰি ছাত্ৰ-ছাত্ৰীসকলৰ নাম। অলপ আগতে যে কৈছিলোঁ হেড ছাৰৰ ৱাইফ, এখেতেই হয় আচলতে। তেওঁৰ পৰাই মই সংগীত শিকিছিলোঁ, মিউজিক ভোকেল শিকিছিলোঁ। আৰু অকল ভোকেল বুলি ক'লেই ভুল হ'ব, ছাৰ মেমহঁতে আমাক জীৱনৰ বহু কথাই শিকাইছে। কোনোদিন ষ্টুডেণ্ট হিচাপে ভবাই নাই। মই জানো বিশেষকৈ মোক না নিজৰ ছোৱালীৰ দৰে মৰম কৰিছিলে। সঁচাই দেই, আজি মোৰ জীৱনৰ এই বিশেষ ব্যক্তিবোৰক এনেকৈ লগ পাই বহু দিনৰ মূৰত বহুত ভাল লাগিছে, মানে বহুত ভাল লাগিছে, কি ক'ব আৰু। আৰু এই হুঁচৰি দলটো দেখিছেনে? কিমান ষ্টুডেণ্ট চাওকচোন হুঁচৰি দলটোত, কিন্তু ইমান মৰম লাগিছে গোটেইকেইটাকে। কেৱল নাচিছে আৰু সিহঁতে কেৱল নাচিছে। ইয়াৰ পিছত তেখেতে এটা জাতিৰ সম্বৰ্ধনা জনাব আমাৰ স্কুলৰ 14 শ্ৰেণীৰ ছাত্ৰ ৰিয়ান ডেকা। ৰিয়ান ডেকা। এই যে বয়োজ্যেষ্ঠ ব্যক্তি তিনিগৰাকীক দেখিছে, এওঁলোক আচলতে এই অঞ্চলৰ বিশিষ্ট ব্যক্তি, আৰু এখেতসকলক আজি সম্বৰ্ধনা জনাবৰ বাবে ইয়াত নিমন্ত্ৰণ দিছিলে। আৰু কি ক'ম, মানে দেখিছে নহয় অৱস্থাটো। আমিওতো এই দিশেই গতি কৰি আছোঁ ন সকলো, কিন্তু মানে এই বৃদ্ধ অৱস্থালৈ এনেকৈ নিজৰ কৰ্মৰে হিৰ' হৈ থকাটোৱেই মেইন। মানে সঁচাকৈ এওঁলোক আমাৰ কাৰণে অনুপ্ৰেৰণা। আৰু এতিয়া লাহে লাহে ষ্টুডেণ্টবোৰৰ নাচ গান এইবোৰ চলি থাকিব ধুনীয়াকৈ। আৰু মুকলি সভা যিহেতু আৰম্ভ হৈ গৈছে, আৰু মুকলি সভাৰ মাজতে আমাৰ টিকলিৰো আচলতে একদম চমু ভাষণ এটা আছিলে। তো তাইৰ ভাষণটো শুনকচোন, ধুনীয়াকৈ কৈছে। ফাৰ্ষ্ট টাইম ইংলিছত ভাষণ দিছে তাই, কিন্তু ইমান কনফিডেঞ্চত ক্লিয়াৰ কাট ভাষণ দিছে ন, মোৰ নিজৰ খুব ভাল লাগিছে। আৰু আপোনালোকে শুনকচোন কেনেকুৱা লাগে ভাষণটো। Honorable President, honorable guests, respected teachers, respected guardians, and my dear students. Today is our freshman social and annual prize distribution day. On this day, the newcomers of our school are going to be welcomed. The students who have got prizes will also
পুনৰ ৰূপৰা হয়। যেতিয়াৰ যিটোবাৰ কৰা তেতিয়াই পাছলৈ নথবা পেলাই কৰিম কৰিম বুলি গহৰি কৰিলে কৰিব কি পাৰে কোনোবাই কিমান ৰাতি আৰু জাগৰে মূৰায়ে উচুকি থাকিব যদি সঁচা অৰ্থাৎ নাচি তাৰ তেজেৰে সিদ্ধ আমাৰ কিৰাণ মণি যদি সঁচা অৰ্থাৎ আমি ৰসৰাজৰ সাৰ খোৱা অসমীয়া ওলাই অহা সকলো লৈ অহা হেংদা বৰ দুই গাহু উদ্যমেৰে গাহু নেতো নহয় অ ৰঙা জবা আজিৰ পৰা বাইদেউ হীৰা সেন্দুৰ লবা আহৈ তোলা মৰমৰে ভাই কি ৰাম ৰাম মৰমৰে ভাই দেখিছে নহয়, পাৰ্টিচিপেটৰ বহুত আৰু প্ৰতিভাও যথেষ্ট আছে এওঁলোকৰ। কি ক'ব, মোৰ আজি নিজৰ স্কুলৰ জীৱনৰ দিনবোৰ মনত পৰি গৈছে আচলতে এনেকৈ ইহঁতক দেখা পাই। মা অ মা মোৰ জীৱনলৈ তুমি আকৌ আহিবা মা অ মা মোৰ জীৱনলৈ তুমি আকৌ আহিবা জীৱনৰ তুমি সফল নায়িকা বহুত আছে তোমাৰ তুলন্ত মা নীলকহৰ তৰাবোৰে ভূমিকা নকৰে আৰু জানা কিনকিনীয়া বৰষুণত তিতিছিলে চোতালৰ দুৱাৰীবোৰ ৰদ পিহি চকুৰে ভৰা বৰ আহে এখন মা অ মা মোৰ জীৱনলৈ তুমি আকৌ আহিবা মা অ মা মোৰ জীৱনলৈ তুমি আকৌ আহিবা ধন্যবাদ। আজি মানে তাইৰ ৰেষ্ট নাই, এটাৰ পিছত এটা পাৰ্টিচিপেট কৰিব লগা আছেই মানে তাইৰ। তো এইবাৰ গাব জিকিৰ, তো জিকিৰৰ ড্ৰেছ কৰি আছে আৰু এই পুতলাটো চাওকচোন ইমান মৰম লাগিছে, ইমান ধুনীয়াকৈ সজাই দিছে তাই। এইবোৰ চব জিকিৰ গাবৰ কাৰণে ৰেডি আৰু আমাৰ মাইনাও ৰেডি। টিকলাটোক চাওকহে, তামাম নাচিছে তামাম। মোৰো মন গৈছে যাই পেলাই তাইৰ লগত নাচোঁ, বাকী যি নহওক। কোনে কি চাই আছে গম নাপায়, পূৰা তাই নাচি আছে মজা। বায়েকক চাইছে আৰু পূৰা নাচি আছে। এটা সম্বৰ্ধনা জনাম যিহেতু শালমৰা প্ৰাথমিক বিদ্যালয়ৰ গীতত তেওঁ বহুখিনি আগবাঢ়ি গৈছে। আমাৰ ডিষ্ট্ৰিক্টৰ পৰা আমি গম পাইছোঁ, যিয়ে নহওক তেখেতক আমাৰ এই মঞ্চতে সম্বৰ্ধনা জনাম। ইতিমধ্যে ক্লাছ তৃতীয় শ্ৰেণীত পঢ়ি থকা দেৱী কাশ্যপ, তেওঁক সম্বৰ্ধনা জনাব আমাৰ শালমৰা প্ৰাথমিক বিদ্যালয়ৰ সহশিক্ষয়িত্ৰী ধৰিত্ৰী নাথে। এয়া ধৰিত্ৰী নাথে সম্বৰ্ধনা জনাব গৈছে আৰু ৰাইজৰ হাত চাপৰিৰে তেওঁক উজ্জ্বল ভৱিষ্যত কামনা কৰিব বুলি আশা কৰিছোঁ। ধন্যবাদ।
চাওঁতে চাওঁতে গধূলিয়ে হৈ গ'ল ইয়াতে। বাপৰে, ইমান দেৰিলৈ থাকিম বুলিতো ভবা নাছিলোঁ। পিছত এতিয়ালৈ যাবই পৰা নাই ইয়াৰ পৰা। এইকেইটা চাওক, ইছ। এইবাৰ নাটকৰ প্ৰিপাৰেশ্যন, এটা গানত নাটক কৰিব ইহঁতে। কি কিউট লাগিছে ন তাইক ফ্ৰকটো দি। আকৌ চেঞ্জ কৰাবলৈ লৈ আহিলোঁ ৰ'ব তাইক এইবাৰ। কি হা গৰখীয়া ভাল ৰেডি ফাইনেলি। ইছ কেনে মাজে মাজে আৰু ধুনীয়া ধুনীয়া নৃত্যবোৰ চলি আছে, চাই আছোঁ আমি। ইমান ধুনীয়া ধুনীয়া প্ৰগ্ৰেমবোৰ, মিছা ক'লে কি হ'ব, প্ৰগ্ৰেমটো এৰি যাবই নোৱাৰি না। ধুনীয়া ধুনীয়া প্ৰগ্ৰেম মানে ইহঁতৰ। আৰু এইখন আছিল আমাৰ টিকলিহঁতৰ নাটক অ' ফুল অ' ফুল। বহুত ধুনীয়া নাটক হৈছিলে আচলতে এইখন। আৰু একেবাৰে শেষত এই স্কুলৰে ষ্টুডেণ্ট এজনৰ মূকাভিনয়ো চালোঁ। ফাইনেলি ঘৰ আহি পালোঁ দিয়ক। কি ক'ব, ইমান মানে প্ৰতিভা আজিকালি ল'ৰা ছোৱালীৰ ন। মানে ময়ো নিজে বুঢ়া হোৱা নাই, কথাটো কৈছোঁ। মানে LP স্কুলৰ আছিল ন প্ৰগ্ৰেমটো, তো মানে ইমান প্ৰতিভা। আৰু কি টেণ্ডেঞ্চি, ৰাতি 7টা বজালে এটাৰ পিছত এটা গ্ৰুপ, আৰু একক নৃত্য, দলীয় নৃত্য, গান বাজনা, মানে সঁচাকৈ দেই কি টেণ্ডেঞ্চি চবৰে। ভালো লাগিল দেই। আজি নিজে স্কুলীয়া জীৱন এৰাৰ পিছত আজি এই বহুত বছৰৰ পিছত মই স্কুলৰ লাইফটো ঘূৰাই পোৱা যেন লাগিল সঁচাকৈ। গোটেই বাচ্ছাখিনিৰ লগত থাকি খুব ভাল লাগিল দেই। কি ক'ম আৰু, এয়াই আছিল আৰু আজিৰ ভিডিঅ'টোত। আচলতে ভণ্টিৰ কাৰণেই যাব লগা হ'ল, কিন্তু গ'লোঁ গোটেই প্ৰগ্ৰেম শেষ কৰি আহিলোঁ একদম সিহঁতৰ গোটেই চাই মেলি। আৰু যিমান পাৰোঁ ভিডিঅ' কৰিছোঁ। ভাগৰ লাগি গৈছে, মানে মইতো একো নিজে কৰা নাই, বেলেগৰ চাই ভাগৰ লাগিছে। মানে ইমান প্ৰতিভা, সঁচাই দেই ভাল লাগিছে দেই, বহুত ভাল লাগিছে। আৰু এয়াই আছিলে আজিৰ ভিডিঅ'টোত। গতিকে এইখিনিয়ে, বাই বাই। নেক্সট আকৌ নতুন ভিডিঅ'ত লগ পাম, বাই বাই।